অমানবীয় গৰিহণাযোগ্য নিন্দনীয় একদম মুগৈ जाथावना लासिं सिं एकदम दुथां लांसुनिया सासे मानसिया 7 बोसोरनि सासे उन्दै गथ'खौ जिनाहारि एकदम बलात्कार खालामनानै हमजाबाय रायजो राजा नोंथांमोन आरो पुलिसजों हमजाबाय खाजाबाय बे दुथां आरो लांसुनिया मानसिया बिनि मुंखौ जोङो मा शामसुल हक होननानै जों मोनथियो माने नोंथांमोना मोनथिखाबाय टाइटेलावनो नोंथांमोना मोनथिखाबाय शामसुल हक ओरैबायदि लांसुनिया दुथां माने गरिहणायोग्य माने निकृष्ट एकदम माने थार्ड क्लास आरो माने एकदम माने बुंनानै फोजोबनो हाया माने ओरैबायदि लासिं सिं माने दा बेबायदि खालामनानै सासे 7 बोसोरनि गथ'खौ जिनाहारि खालामनानै पुलिसनि आखायाव हमजाबाय दा बिनिनो नैबे गसाइगाव जिथुनाखि ओनसोला बे हालामा दुंहाव थासारि जादों बेयाव माने एकदम रायजो राजानि लोब माने दायनिगिरिखौ जायनो मोनदों बेनो माने हमनानै बुनायखौ नोंथांमोना नुनो मोनगोन जोख्ला जोख्लि खालामदों माने जायनो मेने पुलिसा हमदोंबाबो नागाराखै मानोना रायजोफोरनि रागा खफ ओरैबायदि रागा नोंथांमोना भिडिअखौ नाय खोब निन्दनीय एकदम जघन्य मुगै जाथावना आयु नायलांदो भिडिअखौ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ দিবলৈ অতি ভয়ংকৰ আৰু অমানৱীয় খবৰ লৈ আহিছো গোসাইগাঁৱত মানৱ জাতিক লজ্জানত কৰা এক জঘন্য কাণ্ড এগৰাকী 7 বছৰীয়া নাবালিকাক ধৰ্ষণৰ দৰে নৰকীয় কাণ্ড সংঘটিত কৰিছে এজন প্ৰখণ্ডই গোসাইগাঁৱৰ হাছাৰা উপৰিত ভয়ংকৰ অমানৱীয় ঘটনা 7 বছৰীয়া শিশুক ধৰ্ষণ কৰি কৰায়ত্ত হ'ল লম্পট শামসুল হক গোসাইগাঁৱত তীব্ৰ উত্তেজনা ইপিনে দোষীক কঠোৰ শাস্তিৰ দাবী হয় পুনৰ কঁপাই গৈছে গোসাইগাঁও এই মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ হাছাৰা উপৰিত সংঘটিত হৈছে কলংকিত ঘটনা জানিব পৰা মতে অভিযুক্ত শামসুলকে পুচলাই নিজৰ ঘৰলৈ মাতি নিছিল মাত্ৰ 7 বছৰীয়া নাবালিকাজনী তাৰ পিছতে ঘৰৰ ভিতৰত চলাইছিল চৰম যৌন উৎপীড়ন ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ অৱশ্যে গোসাইগাঁও আৰক্ষীৰ তৎপৰতাত হাত সাৰিব নোৱাৰিলে এই নৰপিশাচ নিজৰ ঘৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযুক্ত শামসুল হকক এই দানৱীয় ঘটনাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ আমাৰ হাতত আহি পৰিছে স্থানীয় ৰাইজৰ ক্ষোভিত প্ৰতিক্ৰিয়া হাছৰাবাৰী গাঁৱত এটা ঘটনা হৈছে মানে সৰু কিশোৰী এজন 7-8 বছৰৰ ছোৱালী তাক শামসুল হক নামৰ এজন মানুহ তাক ধৰ্ষণ কৰিলে এইটো কাৰণে আমি আমাৰ এই অন্তৰ্গত আমাৰ সাপকাটা ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতা ছাৰক মই অৱগত কৰিলোঁ ছাৰে আহি পেলাই আমাৰ কোকৰাঝাৰৰ পৰা এডিশ্যনেল বাইদেউ আহিছে আহি পেলাই এইটো ইনভেষ্টিগেশ্যন কৰি পেলাই দোষীক এতিয়ালৈ কৰায়ত্ব কৰিব পাৰিছে আৰু মেইন যিটো কালপিত আছে আমি সমাজটো আমাৰ সমাজ মিলাজুলি চলিব লাগে আমাৰ এটাই অনুৰোধ থাকিব প্ৰশাসনৰ ওপৰত যে আমাৰ এই কিশোৰীক যে ধৰ্ষণ কৰিলে এইটো আমি ন্যায় পাব লাগে আমাৰ এটাই অনুৰোধ আমি প্ৰশাসনক অনুৰোধ জনাওঁ আৰু আমাৰ বিশেষকৈ আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ জনাওঁ যাতে এই নিউজখন আমাৰ অসমৰ মুখ্যমন্ত্ৰীও যাতে মুখ্যমন্ত্ৰী তাতেও যায় আমি এইখিনি ৰিকুৱেষ্ট থাকি আমি যাতে এইখিনি ন্যায় যিজন কিশোৰীৰ মা দেউতা আছে সিহঁতে যাতে ন্যায় মানে কিবা এটা পায় বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত লম্পটটো ৰাইজে এতিয়া এটাই দাবী জনাইছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক গোসাইগাঁৱৰ পৰা আবু তাহিৰ শেখৰ ৰিপৰ্ট প্ৰতিদিন খবৰ লগালগ কৰিছোঁ তেওঁক আমি এতিয়া আমাৰ যিটো প্ৰচেছ আমি কৰিম আৰু বাকীখিনিতো গমে পায় ঘটনাটো যিহেতু বাচ্ছা লৈহে আমি নিজে চিৰিয়াছলি লৈ পেলাই আমি তেওঁক এতিয়াই ধৰা হ'ল এইখিনি জেগাতে আমি নিজে আহি পেলাই আমি ধৰিলোঁ তো এতিয়া আমাৰ আগন্তুক ব্যৱস্থাখিনি হ'ব